নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মই মুন্মি দত্তই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চিষ্টাৰৰ চেনেল পৰিজ ব্লগলৈ। তাই যিহেতু বৰ্তমান মৰিয়নিত আছেহি, মৰিয়নিলৈ গৈছিলে, তাই আজিয়ে গৈছিলে ফুৰিবলৈ। যিহেতু তাই ফুৰি মেলি বহুত ভাল পায়, তো সিহঁতি আগে আগে গৈ আছে। আমি সোণোৱাললৈ যাম আজি। তো আমাৰ মানে সকলোবোৰ দৃশ্য আপোনালোকক দেখাই থাকিম, আপোনালোকে আমাৰ লগতে বলক। আপোনালোকে দেখা পাইছে এইটো পানী চাপ্লাই। আমি ইয়াৰ পৰাই পানী পাওঁ, পানী ফিল্টাৰ হৈ আছে। গীৰ্জাটো এৰি থৈ আহিলোঁ, আপোনালোকক আহোঁতে দেখাই আছোঁ বাৰু। তো বলক আমাৰ লগতে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো এনজয় কৰি আছে। ইয়াতে আছে জৰা পুখুৰী। আমাৰ ইয়াত জৰা পুখুৰী বুলি কয়, দুটা আছে পুখুৰী। এটা বৰ্তমান বেয়া হৈ আছে, এটাত মাছ চাছ ওলাই, মানুহবিলাকে ইয়াৰ পৰাই মাছ চাছ তুলি পিনে খায়। দেখিবলৈ পাইছে এয়া। আমি গৈ আছোঁ এতিয়া সোণোৱালৰ ফালে। তাত থকা দোকান পোহাৰবিলাকো আপোনালোকক দেখাম। এয়া এখন আপোনালোকে দেখিব পাইছে পথাৰ। কিছুমান অংশ হাল বাই থোৱা আছে, কিছুমান নাই, কিছুমানত কঠীয়া লগাই থোৱা আছে। আপোনালোকে ফুৰিবলৈ আহোঁ বুলি ক'লে এপিনেও আহিব পাৰে, বহুত সুন্দৰ দৃশ্য। ফটো চটোবিলাক বহুত ধুনীয়াকৈ উঠে, এইটো ফালে আপোনালোকে আহিব পাৰে। মানে ইয়াৰ পৰা দোকানবিলাক ষ্টাৰ্ট হৈছে। যিহেতু দোকান ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, মানুহৰ সংখ্যাও অলপ বেছি দেখিবলৈ পোৱা গৈছে। এয়া আমাৰ ইয়াত কণ্ট্ৰল দোকান। খোলা আছে বৰ্তমান। বিনামূলীয়া চাউল। এইখন চব্জিৰ দোকান। বৰ্তমান আমি পাই গৈছোঁহি সোণোৱাল তিনিআলি। এয়া ফুচকাৱালা দেখিব পাইছে আপোনালোকে। ফুচকা খাইতো সকলোৱে ভাল পায় কিজানি। এখন এখন কাপোৰ চিলোৱা দোকান। চব দেখাব দেখিব। চাইডে চাইডে এইবোৰ ধতুৰা ফুলৰ গছ আছে, পুৰা ৰাস্তাত আছে। মানে শিৱৰাত্ৰি হ'লে দৰকাৰ হয় ধতুৰা ফুলটো। ৰাতিপুৱাতে মানুহবিলাকে আহে, লৈ যায়হি। এনেকৈ দেখাই থৈ গ'ল, ভিডিঅ' বনাই আছোঁ বুলি জানো কোন হয়। পানীখিনি পেলাই আছে, পানী
পেলোৱাটো ভাল কথা নহয়। কাপোৰ দোকানত সোমাম যে সেয়াতে খাবি। এয়া মাংস দোকান, গাহৰি মাংস। কোনে কোনে খাই লাইক এটা কৰি দিব। এয়া ডিম চব আলু চব কিবা কিবি বনাই। এখন কাপোৰৰ দোকান। বাহঁতে কিবা কিবি ল'ব কিজানি, চব বস্তু পায়। বৰ্তমান ইয়াতে সোমাওঁ। চাই থাকক আপোনালোকে কি লয় তাই। বেছিকৈ নলয় তাই। আজি মৰিয়নিৰ পৰা আহিছেগৈ। মৰিয়নিত ল'লে কিজানি বজাৰ চজাৰ কৰিলে, মই গম নাপাওঁ বাৰু। বিভিন্ন বস্তু পোৱা যায় ইয়াত। চাওক এইখন আমাৰ গাঁৱতে থকা দোকান আৰু সকলো ধৰণৰ বস্তু ইয়াত পোৱা যায়। কাপোৰ কানিকে আদি কৰি বাচন বৰ্তন আৰু কচমেটিক বস্তু, মানে যেনেকুৱা বস্তু লাগে আৰু চেণ্ডেল টেণ্ডেল। এয়া দাদা হয়, মই আগতে ইয়াৰ পৰাই মানে বস্তুবিলাক লৈ যাওঁ। বহুত কম দামত পায় আৰু বস্তুবিলাক ল'ব পাৰে ইয়াৰ পৰা। মানে ইয়াত মানে বস্তুবিলাক পায় কাৰণে আমি মানে কেতিয়াবা টাউনলৈ যাব লগা নহয় এনেই পইচা খৰচ কৰি। ইয়াতে আমি মানে সহজতে বস্তুবোৰ পাওঁ মানে ইয়াত। শাৰী চাৰী চব আৰু। এয়া এতিয়া বাৰ্থডেৰ কাৰণে গিফ্ট লৈ আছে ভাইটিয়ে লগৰটোৰ কাৰণে। ময়ো আগতে ইয়াত বেছিকৈ ইয়াৰ পৰাই লওঁ আৰু টাউনলৈ যাবলৈ হেৰি হয় নহয়। এতিয়া বিয়া হোৱাৰ পৰা, বিয়া হ'লো যদিও এতিয়া ইয়ালৈ আহিয়ে থাকোঁ বাৰু। আহিলে ইয়ালৈ অহা হয়ে। এয়া দাদা হয়। নমস্কাৰ, মোৰ নাম বিশ্বজিৎ বসাক। মই হনুৱালত থাকোঁ। আহিব আপোনালোকে ইয়াত দোকানত ভিজিট কৰিব। মানে চব গিফ্ট আইটেম, কাপোৰ চাপোৰ, জোতা চেণ্ডেল চব পাব। আৰু দাম সস্তাত আমি দিবলৈ চেষ্টা কৰোঁ। আহিব। আৰু খুব ভাল ভাল বস্তু দিয়ে মানে আমি লৈছোঁ ইয়াৰ পৰা লওঁহি। মোৰ ভণ্টি লিখে হয়, মোৰ ভণ্টিয়ে হয়, ইয়াতে ওচৰৰ থাকোঁ গাঁৱৰ আৰু ছোৱালী হয়। এতিয়া বিয়া হৈছোঁ যদিও ইয়ালৈ আহোঁৱে মানে ভাল ভাল বস্তু পায়। এয়া আমি তিনিআলি পাই গৈছোঁ। এয়া যিহেতু সন্ধিয়া হৈ আহিছে, ভক্তি গীতসমূহ লগোৱা হৈছে। এনেকুৱা সময়ত ভক্তি গীতবিলাক শুনি বহুত ভাল লাগে সকলোৰে মনত। এখন এখন হোটেলৰ নিচিনাই যেনিবা। এয়া এইটো কালী মন্দিৰ। এয়া এইটো এটা ক্লাব ঘৰ নিচিনা। ইয়াত ফাংচন কিবা কিবি হয়, মিটিং চিটিং কিবা কিবি ইয়াতে হয়। দুৰ্গা পূজা পাতে, মানে সকলো ধৰণৰ পূজা। এয়া কালী মন্দিৰটো আপোনালোকে চাওক। হৈ গ'ল আৰু এতিয়া যিহেতু সন্ধিয়া হৈ আহিছে, ঘৰত অকণমানিজনীও অলপ মানে দিগদাৰ দিব পাৰে, সেইবাবে আমি এইডোখৰ পৰাই ঘূৰি গৈছোঁ। বৰ্তমান আমি আহি ঘৰ পাইছোঁহি। ফ্ৰেছ হৈ মেলি কাপোৰ চাপোৰ বদলাই মেলি ইয়াতে আছোঁ। চাৰ্জটো আপোনালোকক দেখাম বুলি কৈছিলোঁ, কিন্তু মানে দেখাব নোৱাৰিলোঁ। অকণমানিজনীয়ে মানে কিবা কিবি দিগদাৰ কৰিছিলে, সেইটো কাৰণে ঘৰৰ পৰা ফোন কৰিলে, তো টেম্পু লৈ আহিবলগীয়া হ'ল, সেইবাবে দেখাব নোৱাৰিলোঁ। চ' ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। পুনৰবাৰ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। কিবা দায় দোষ হ'লে মানে ক্ষমা কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।